আপোনালোক আটাইকে মোৰ চেনেল শ্ৰী বৰচামাত স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে শিৱ বাবা আৰু শনিদেৱৰ মাজৰ এটা গুপ্ত ৰহস্য, যিটো প্ৰায় সংখ্যক মানুহে নাজানেই। কি আপোনালোকে জানেনে? শিৱ আৰু শনিদেৱৰ মাজত এনে এটা সম্পৰ্ক আছে যি সময়ৰ সীমা পাৰ কৰিব পাৰে। যিজন শনিদেৱক সকলোৱে ভয় কৰে, তেওঁক বাবা শিৱই শৈশৱ কালতেই আশীৰ্বাদ দিছিল। এই কাহিনীটো হৈছে সেই সময়ৰ, যেতিয়া শনিদেৱ এটা সৰু ল'ৰা আছিল। শনিদেৱ সূৰ্যদেৱ আৰু ছায়াদেৱীৰ সন্তান। জন্মৰ পৰাই তেওঁৰ গাৰ ৰঙৰ বাবে সকলোৱে তেওঁক এৰাই চলিছিল। পিতাই মৰম নকৰিছিল। নিজস্ব পিতা আছিল, তথাপিও কলা ৰঙৰ বাবে মৰম কৰা নাছিল। সমাজেও তেওঁক স্বীকাৰ কৰিবলৈ টান পাইছিল। সকলোৱে কৈছিল তেওঁৰ দৃষ্টি অশুভ। এদিন মনৰ গভীৰ দুখ লৈ শনিদেৱ গৈ পালে এখন ডাঠ অৰণ্য, য'ত শিৱ বাবাই তপস্যা কৰি আছিল। সেই সৰু ল'ৰাটোৱে শিৱ বাবাৰ চৰণত পৰি ক'লে, সকলোৱে মোক ভয় কৰে। মই কি এনেকৈ বেয়া কাম কৰিলো মহাদেৱ? বাবা শিৱই চকুৰে সেই নিষ্পাপ ল'ৰাটোৰ পিনে চাই ক'লে, তুমি বেয়া নহয়, এয়া হৈছে নিয়তি। তোমাৰ দৃষ্টিয়ে মানুহক তেওঁলোকৰ কৰ্ম চিন্তাব পাৰে। মহাদেৱে শনিদেৱক নিজৰ ওচৰত বহাই ল'লে আৰু আশীৰ্বাদ দিলে, যেতিয়া সময় আহিব তুমি কৰ্মফলৰ দানকাৰী হবা। মানুহ তোমাৰ পৰা ভয় খাই থাকিব, কিন্তু তুমি ন্যায়পূৰ্ণ বিচাৰ কৰিবা। আৰু সেই সময়ৰ পৰাই বাবা ভক্ত হৈ গ'ল শনিদেৱ, আৰু 108 বছৰলৈকে শিৱ বাবাৰ ধ্যান কৰিলে। শিৱ বাবাই তেওঁক গ্ৰহসমূহৰ মাজত এক বিশেষ স্থান দিলে। শনিদেৱে ক'লে, মই কৰ্ম অনুসৰি সকলোকে নিজস্ব ফল দিম, কিন্তু যিজন শিৱভক্ত হ'ব, মই তেওঁৰ জীৱনত ধৈৰ্য আৰু জ্ঞান দিম। সেয়ে মোৰ প্ৰিয় আত্মাসকল, শনিদেৱক ভয় নাখাব। যদি আপোনালোকৰ কৰ্ম শুভ আৰু আপোনালোক যদি শিৱভক্ত, তেন্তে শনিদেৱে আপোনালোকক সহায় কৰিব। আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত হৰ হৰ মহাদেৱ লিখিব। জয় শিৱ শক্তি।